শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এনএম এণ্ট্ৰেন্স 2024-25 বৰ্ষত যদি আপোনালোকে আবেদন কৰা আছে তেতিয়াহ'লে আপোনালোকৰ এডমিট কাৰ্ডখন মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে হোম পেজত লগইন ফৰ্মত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণৰ পেজ অপেন হ'ব। ইয়াৰে ইউজাৰ নেম বা এপ্লিকেশ্যন নাম্বাৰ আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনালোকৰ সম্পূৰ্ণকৈ নাম্বাৰখিনি এণ্টাৰ কৰাৰ পাছত পাছৱৰ্ড আপোনালোকে দিব লাগিব। এপ্লাই কৰোঁতে যিটো আপোনালোকে পাছৱৰ্ড দিয়া আছিলে সেইটো পাছৱৰ্ড আপোনালোকে ইয়াত টাইপ কৰিব। আপোনালোকে এণ্টাৰ কৰাৰ লগে লগে লগইনত আপোনালোকে ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাউনলোড এডমিট কাৰ্ড আহিব। তাত আপোনালোকে ক্লিক কৰি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এনএম এণ্ট্ৰেন্স 2024-25 বৰ্ষত যদি অনলাইন জৰিয়তে আবেদন জনোৱা আছে বা যদি ইয়াৰে এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, ইয়াৰ চিলেবাছখিনি বহুতে মোক কমেণ্টত সুধি আছে যে ইয়াৰে আপোনালোকৰ কি কি ছাবজেক্টছৰ পৰা এক্সাম অনুষ্ঠিত কৰা হ'ব। যদি আপোনালোকে সম্পূৰ্ণ ডিটেইল পোৱা নাই, সেই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে সম্পূৰ্ণ ডিটেইল পাই যাব। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এনএম এণ্ট্ৰেন্স বৰ্ষৰ চিলেবাছখিনি হৈছে এনে ধৰণৰ। ইয়াৰে আপোনালোকৰ 3টা ছাবজেক্টছত এক্সাম অনুষ্ঠিত কৰা হ'ব। ইয়াৰে 1 নম্বৰ হৈছে ইংলিছ, 2 নম্বৰ মেথামেটিক্স, 3 নম্বৰ আপোনালোকৰ জেনেৰেল ছায়েন্সত এক্সাম অনুষ্ঠিত কৰা হ'ব। লগতে বন্ধুসকল, সেই এক্সাম কুৱেশ্যনখিনি 10 ষ্টেণ্ডাৰ্ড লেভেলৰ হ'ব। 10 ষ্টেণ্ডাৰ্ড লেভেলৰ কুৱেশ্যন আহিব। বন্ধুসকল, ইয়াৰে যদি আপোনালোকৰ টোটেল মাৰ্ক যদি চাব বিচাৰে, ইয়াৰে আপোনালোকৰ টোটেল মাৰ্ক আহিব 100 মাৰ্কৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। ইয়াৰে 50টা কুৱেশ্যন আহিব। প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ থাকিব। বন্ধুসকল, ইয়াৰে মাৰ্কখিনি ছেপাৰেটভাৱে দিয়া আছে। ইংলিছ লেংগুৱেজত আপোনাৰ 20টা কুৱেশ্যন আহিব 40 মাৰ্কৰ কাৰণে। মেথামেটিক্সত আপোনালোকৰ 15টা কুৱেশ্যন আহিব 30 মাৰ্কৰ কাৰণে। লগতে জেনেৰেল ছায়েন্সত 15টা কুৱেশ্যন আহিব 30 মাৰ্কৰ কাৰণে। বন্ধুসকল, ইয়াত যদি আপোনালোকে এনচাৰ যদি ভুল হয় বা যদি উত্তৰ যদি অশুদ্ধও হয় তেতিয়াহ'লেও আপোনালোকে ইয়াত কোনো ধৰণৰ টেনশ্যনত নপৰে বা ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাথাকে, কিয়নো ইয়াত নেগেটিভ মাৰ্কিং নাই। যদি আপোনালোকে নেগেটিভ মাৰ্কিং থাকে তেতিয়াহে অকণ অসুবিধা হয়। ইয়াত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব, কিয়নো নেগেটিভ মাৰ্কিং নাই। বন্ধুসকল, ইয়াৰে আপোনালোকৰ কুৱেশ্যনখিনি 2টা ভাষাতে হ'ব। ইয়াৰে ইংলিছ এণ্ড আছামিজ আপোনালোকৰ যিটো ভাষাত সুবিধা হয় সেইটো ভাষাতে আপোনালোকে এক্সামখিনি দিব পাৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব ৰাতিপুৱা 11 বজাৰ পৰা দিনৰ 1 বজা পৰ্যন্তলৈকে। ইয়াত আপোনালোকৰ 2 ঘণ্টাৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব ডিচেম্বৰ মাহত। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন অহা নাই। যেতিয়া অফিচিয়েলি নটিফিকেশ্যন আহিব তেতিয়াই মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰ্মেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰ্মেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।